जियो संगी जियो रे हवा हवा में जवानी के डिंडा समय में। तो गाइस बोलक आज आम Q&A ভিডিওটো স্টার্ট কৰো আৰু Q&A ভিডিওৰ কাৰণে বহু বেছি প্ৰশ্ন আহিছে কিন্তু মই হেইসকল প্ৰশ্ন হে পিক কৰিছো যিবোৰ প্ৰশ্ন যিটো ভিডিওত মই কৈছিলো যে Q&A ভিডিওৰ বাবে তলত মানে প্ৰশ্ন কৰক বা কোৱেশ্চন কৰক সেই কোৱেশ্চন কেটা মই পিক কৰিছো আৰু মই যিকেটা মই WhatsAppত মই প্ৰশ্ন কৰিছিল পাৰ্সোনালি সেইকেটা কোৱেশ্চন মই পিক কৰিছো সো ভালদৰে চাব আৰু কাৰণ বহুত ইম্পৰ্টেন্ট বাপৰে গাৰ্লফ্ৰেণ্ডৰ কথা সুধি মানে একদম আকান্দালি সো বলক স্টার্ট করো যে বিকাশ দাই শুনিছে আই লাভ ট্ৰেভেল এন্ড ফুডৰ পৰা যে তুমি কি বেছি কৰি ভাল পোৱা অৰ্থাৎ আই এম ব্যাক দি টেকনিক্যাল কথা নে ব্লগ কৰি হল কি কৰি আছে আপোনালোকে কেনেকুৱা লাগিল তুমি তেনেকুৱা কৰি ব্লগ কৰি ভাল পোৱা যে এই দুটাৰ ভিতৰত ব্লগ আৰু টেকনিক্যাল কথাৰ ভিতৰত মই চয়েস কৰিম টেকনিক্যাল ভিডিওজ বনাই মই বেছি ভাল পাও। 2 নম্বৰ প্ৰশ্নটো হৈছে তোমাৰ ফেভাৰিট এছামিজ ব্লগাৰ কোন? মোৰ ফেভাৰিট এছামিজ ব্লগাৰ হৈছে I love travel and food কাৰণ এটাই মই এজনে নাম মেনশন কৰে বেয়া না পাব বহুতে মই বহুত কেটা চেনেল ভাল পাও যেনে ধৰক জেম ব্লগ ডিম্পুজ ব্লগ বি নেচাৰেল বি ওয়াইল্ড তাৰপিছত পূৰ্বাঞ্চল আৰু বহু কেটা ব্লগাৰ আছে যি কেটা ব্লগাৰক মই বহুত বেছি ভাল পাও কিন্তু যেটো ফেভাৰিট বুলি কলা ফেভাৰিট বুলি কোৱেশ্চনটো উঠালে এজন ইউটিউবাৰৰ নাম লব বিচাৰিম যে এইজন আছে বিকাশ চেত্ৰী ফ্ৰম আই লাভ ট্ৰেভেল এন্ড ফুড আৰু বিকাশ চেত্ৰীৰ মই ভিডিও এই কাৰণে ভাল পাও যে তেওঁৰ বৰ্তমানলৈকে আটাইতকৈ কম এক্সেসৰিজ ব্যৱহাৰ কৰি আৰু বেষ্ট এডিটিং আৰু বহুত দূৰ ঠাইও গৈছে যাৰ কাৰণে তেওঁৰ ভিডিও চাই বহুত ভাল পাও আটাইতকৈ কম এক্সেসৰিজ ব্যৱহাৰ কৰি ইমান ধুনীয়া ব্লগ বনোৱাৰ কাৰণে। সো 3 নম্বৰতে আকৌ এটা প্ৰশ্ন সুধিছে যে তুমি ভাল পোৱা আটাইতকৈ মানে বেষ্ট তোমাৰ এছামিজ ইউটিউবাৰ কোন? মই কৈছো যে বহুত ভাল কন্টেন্ট বনাই আছে সো তেওঁলোকৰ ভিতৰত মই এজন মানুহৰ নাম এই কাৰণে লব বিচাৰিম যে মোৰ কেটেগৰী একচুয়ালি মোৰ কম্পিটিশন কাৰ লগত মোৰ চ্যালেঞ্জ কাৰ লগত চ্যালেঞ্জ থাকিব লাগিব সো মোৰ চ্যালেঞ্জ কাৰ লগত সেই হিচাপে মই ভাল পাও ডিম্পু বৰুৱা আৰু ডিম্পুৰ ভিডিও চাই মই বহুত ইনস্পিৰেশন হৈছে তেওঁ মোক পাৰ্সোনালি বহুত সহায় কৰিছে লগতে ডিম্পু দাৰ ভিডিও চাই মই বহুত ভাল পাও তেওঁ মোৰ হৈছে ফেভাৰিট এছামিজ ইউটিউবাৰ বাকি কেইজনও ভাল পাও কিন্তু মোৰ কেটেগৰী ওয়াইজ মই যেটো ধৰক এটা কমেডি চেনেলৰ লগত মোৰ কম্পিটিশন নাই মোৰ কম্পিটিশন হদায় কাৰ লগত থাকে যে ডিম্পুদাৰ লগত ডিম্পুদা ইমান ধুনীয়াকৈ ভিডিওজ আপলোড কৰিছে ময়ো কৰিব লাগিব এটা চ্যালেঞ্জ আহে মনত সো মই ভাল পাও ডিম্পুদা আৰু ডিম্পুদাৰ প্ৰতিটো ভিডিও মই ফলো কৰো আৰু চাও একচুয়ালি এই কাৰণে মই কৈছো যে মোৰ ফেভাৰিট এছামিজ ইউটিউবাৰ হৈছে ডিম্পু বৰুৱা। আৰু আকৌ প্ৰশ্ন আছে যে বিদ্যুতে আছে বৰ্তমান ৰাছিয়াত আৰু ৰাছিয়াৰ পৰা এটা প্ৰশ্ন কৰিছে মোৰ হাই সেকেন্ডাৰী লাইফৰ ফ্ৰেন্ড হয় আৰু ফ্ৰেন্ড বুলি ক'লে ভুল হ'ব একচুয়ালি ভাই নিচিনা হয় যে বিদ্যুতে মোক এটা প্ৰশ্ন সুধিলে যে টেল মি দা মোস্ট ইম্পৰ্টেন্ট ইনসিডেন্ট অফ ইয়োৰ লাইফ টেল মি দা লেসন হুইচ ইজ টট ইউ বাই ইয়োৰ ফ্ৰেন্ডস ইউ ক্যান মেনশন দা নেম দ্যাট ফ্ৰেন্ড। দুটা প্ৰশ্ন আছে সো প্ৰথম প্ৰশ্নটোৰ উত্তৰটো দিলো প্ৰথমতে যে মোৰ লাইফৰ আটাইতকৈ ইম্পৰ্টেন্ট ইনসিডেন্ট কি মই যে এই ইউটিউবক আহিলো এখন নতুন কমিউনিটি পালো এটা নতুন ফ্যামিলি পালো আমাৰ এই কেসি টক ফ্যামিলিটো এই যে এটা নতুন লাইফ পালো এই নতুন লাইফটো হৈছে যেটো মোৰ আৰম্ভণি হল সেইটো আৰম্ভণি হৈছে মোৰ লাইফৰ বৰ্তমানলৈকে ইম্পৰ্টেন্ট ইনসিডেন্ট। 2 নম্বৰতে সুধিছে যে লাইফ লেসনছৰ পৰা কোনৰ কাৰ পৰা তুমি আটাইতকৈ ইম্পৰ্টেন্ট লাইফ লেসনছ কি কোনোবা ফ্ৰেণ্ডৰ পৰা পাইছা নেকি যদি আছে তেনেহলে নাম উল্লেখ কৰিব দিছে যে মই লাইফ লেসনছ বুলি ক'লে মোৰ ফ্ৰেণ্ড এজনৰ নাম ল'ব নিশ্চয় বিচাৰিম যে সেইজন হৈছে সন্দীপ মাহেশ্বৰী হয় সেইজনে মোটিভেটৰ যিজন মোটিভেটৰে সমগ্ৰ ভাৰতৰ যুৱ প্ৰজন্মকে বহুখিনি মোটিভেট কৰিছে আৰু বহু ভাল কথা শিকাইছে আৰু সেইজনক মই এই কাৰণে ফ্ৰেণ্ড বুলি ক'ব বিচাৰিম যে তেওঁ মোৰ ভিডিও ইমানেই চাইছো যে তেওঁৰ প্ৰতিটো কথা মনত থকা হৈ গৈছে তেওঁ মোৰ ফ্ৰেণ্ডৰ নিচিনা হৈ পৰিছে যাৰ কাৰণে তেওঁৰ পৰা মই বহুখিনি শিকিছো আৰু এই কাৰণে ফ্ৰেণ্ডৰ নামত তুমি যেটো উল্লেখ কৰিছা নাম ক'ব দিছা সো মই কম যে সন্দীপ মাহেশ্বৰী মোৰ লাইফৰ এতিয়ালৈকে বেষ্ট ফ্ৰেণ্ড। আৰু 3 নম্বৰতে আহিছে মৃণাল দাস ফ্ৰম পাঠশালা প্ৰশ্নটো আহিছে তুমি লাইটিংৰ কাৰণে কি ব্যৱস্থা কৰা এই যে ইউটিউব ভিডিও বনাইছা লাইটিংৰ কাৰণে কি ব্যৱস্থা কৰা বৰ্তমানলৈকে মই তোমাক অলপমান এটা বস্তু দেখাই দিব বিচাৰিম ইয়াতে এটা লাইট আছে এনেকৈ চাব পাৰে ইয়াতে থৈ দিছো ফ্ৰণ্টত সো এতিয়া মই যেটো বঙাইগড় আছে তাতে অলপ সেটআপ টাইপৰ আছে মই এটো ধুনীয়াকৈ এটা ব্লগ বনাই দেখাই দিম যে কেনেকৈ মই ইউটিউব ভিডিওজ বনাও কেতিয়া বনাও কেনেকৈ বনাও কি এক্সেসৰিজ ইউজ কৰো কি মোৰ মাইক আছে কি মোৰ ষ্টেণ্ড আছে সকলোখিনি মই দেখুৱাই এটা ব্লগ আনিম অতি সোনকালে আৰু হয়তো তুমি উত্তৰ পালা সো আনছে যে এআৰ আহমেদ সার্ভিস পয়েন্ট বলে যে তোমার লাভ কেতিয়া ফার্স্ট লাভ কেতিয়া হৈছিল যে মোৰ ফার্স্ট লাভ আছিল মোৰ হাই সেকেন্ডাৰী লাভ যেতিয়া লাইফৰ আছিল হে মোৰ এটা ৰিলেশনশিপত আছিল হয়তো একদম সঠিক ৰিলেশনশিপ নাছিল যাৰ কাৰণে ভাঙি গৈছে আৰু এতিয়া নাই মোৰ কোনো আই এম বৰ্তমান একদম সিঙ্গল আছো
আৰু তাৰপিছত আহিছে বহুত প্ৰশ্ন আহিছে তাৰপিছত আহিছে দি ৰিলায়েবল বয়ৰ পৰা প্ৰশ্ন এটা আহিছে যে তুমি এতিয়ালৈকে ইউটিউবৰ পৰা কেই টকা পালা মই এতিয়ালৈকে ইউটিউবৰ পৰা 1 টকাও পোৱা নাই যেতিয়া মই ইউটিউবৰ পৰা টকা পাম তেতিয়া ভিডিঅ'জ বনাই আপোনালোকৰ আগত মই যিখিনি আনন্দ পাইছো সুখ হৈছে সেইখিনি প্ৰকাশ নিশ্চয় কৰিম তাৰপিছত আহিছে জিতুমণিৰ পৰা জিতুমণিক অলপ বেয়া পাইছো এইটো প্ৰশ্ন সোধাৰ কাৰণে কাৰণ তেওঁ প্ৰথমতে কৈলে প্ৰশ্নটো কি আহিছে যে তোমাৰ বিয়াত মই কি বিলাম তোমাৰ বিয়াত তুমি মাতিবানে নাই আৰে ভাই তো কি কম তোক বোলে কলো তোক নাম ভাই বুলি কলে মাতব লাগে নেকি নিজৰ ভাই বিয়াত মানুহ মাতবা যাব লাগিব সাজু হৈ থাক আৰু কাৰণ এতিয়া নাই বহুত সময় আছে ভাই যদি জিন্দা থাকো তেতিয়া নিশ্চয় মানুহ মাতবা তোক মানে লৈ যাম আৰু মোৰ বিয়াত আরে ভাই ডিফেন্সত যাওয়ার ট্রাই করে থাকা মানুহ বলটো থাকবই না ভাই ইমান দাউৰি থাকা পাহাৰত দাউৰি থাকা সো অকল এটা বস্তু বিলাব নহয় তথাপিতো কলো গল্লা বিলাব লাগিব তাৰ পিছত তুমি পুৰি বিলাব লাগিব ভাত বিলাব লাগিব দালি বিলাব লাগিব আৰু বহুত কিবা মানে মনত নাই যি খাও সব বিলাব লাগিব তাৰ পিছত আহিছে যে শৈলেন্দ্ৰৰ পৰা শৈলেন্দ্ৰ এটা সং মানে গান ৰিলেটেড গিটাৰ বজায় গান গায় এনেকুৱা ধৰণৰ এটা চেনেল চলাই আছে মই আপোনালোকে ভিজিট কৰিব শৈলেন্দ্ৰৰ চেনেলটো যে মোক নৱপ্ৰজন্মই ইউটিউব কেনেকৈ ব্যৱহাৰ কৰা উচিত যে নৱপ্ৰজন্মৰ ইউটিউব কেনেকৈ ব্যৱহাৰ কৰা উচিত এই সম্পৰ্কে মই এটা বহুত ইম্পৰ্টেন্ট ভিডিঅ' কম মোৰ এক্সপিৰিয়েন্স সম্পৰ্কে কম আৰু আপোনালোকে এইটো ভিডিঅ'ৰ পৰা বহুখিনি ইনফৰমেশ্যন পাব একচুৱেলি হৈ কি আছে আৰু আমি ক'ত কি ভুল কৰি আছো সকলোখিনি কম আৰু এতিয়া সিম্পলি কওঁ যে নৱপ্ৰজন্মে সতৰ্কভাৱে পুংখানুপুংখভাৱে আৰু নিজৰ কিছুমান মনোৰঞ্জনৰ কাৰণে নহয় একচুৱেলি জ্ঞান লাভৰ কাৰণে ইউটিউব ব্যৱহাৰ কৰা উচিত तार पिছত আহিছে 4K असमर पड़ा क्या आपके टूथपेस्ट में नमक है से मेरे टूथपेस्ट पे नमक है क्योंकि मैं कोलगेट यूज करता हूँ और कोलगेट में आप लोगों को पता है कि एक्टिव सॉल्ट वाला है तो फिर नमक तो होगा तो अगर नमक नहीं होता तो मैं उसमें नमक भरा के दांत खोलता बुझी पाइছে सके तुम तासत सोले আকবৰ এটা প্ৰশ্ন আছে সোলে আকবৰ নামৰ এজন ইউটিউবাৰৰ পৰা যে তুমি এতিয়া কি পঢ়ি আছা মই এতিয়া পঢ়ি আছো বঙাইগাঁৱত ITI ইলেক্ট্ৰিচিয়ান এনেকা লাৰি দিলে না না শর্ট করে সো এনেকা জানি আৰু এই বস্তু কৰি আছো ভাই ডেঞ্জাৰ বস্তু মানুহ মাৰি নিবা পাৰে ভাই ডেঞ্জাৰ বস্তু কৰি আছো সো আকৌ এটা প্ৰশ্ন আহিছে যে RJMX টেকনিক্যালৰ পৰা RJMX টেকনিক্যালে উঠিছে যে হ্যাভ ইউৰ গাৰ্লফ্ৰেণ্ড আকৌ কলো মোৰ কোনো কাৰণৰ গাৰ্লফ্ৰেণ্ড নাই মই সিঙ্গল আছো সো আকৌ প্ৰশ্ন আছে গৌৰৱ মাইণ্ডৰ পৰা তুমি কি খাই ভাল পোৱা মই খাই ভাল পাও সিংৰাৰ নাম এই কাৰণে কলো যে দামি বস্তুবোৰটো ভাল লাগিব পিজ্জা বাৰ্গাৰ তাৰছত দামি বস্তুবিলাকটো ভাল লাগিব না কিন্তু সদায় খাব নাপাও না এইবিলাক যেটো বস্তু হৈছে ফেভাৰিট বুলি ক'বলৈ হলে সদায় খাব পাব লাগিব আৰু সেইটো বস্তু সিংৰা যেটো মই গাঁৱৰ দোকানতে পাও আজিও খাইছো দুটা মই চাবত যদি চকত যাও আমাৰ গাঁও চকত গৈ আমাৰ ভাল সিংৰা বনাই আমাৰ সত্ৰদাই বনাই ভাল সিংৰা আৰু আমাৰ কিশোৰ দাহঁতে ভাল সিংৰা বনাইছো তাতে খাই আহো আৰু আসলে আকৌ আহিছে যে প্ৰাঞ্জল কলিতাৰ পৰা প্ৰাঞ্জল কলিতা এটা প্ৰশ্ন উঠিছে মজা ভিডিঅ' ভাই ভিডিঅ' সম্পৰ্কে কৈছে তাৰ পিছত এটা প্ৰশ্ন জানিব ইচ্ছা আছে যে মোৰ এজ কিমান মানে মোৰ বয়স কিমান অলপ আগে মা সুধি লৈছে এইটো প্ৰশ্নৰ কাৰণে যে মোৰ বয়স বোলে এইবাৰ 19 বছৰ হ'ব ভাল বুঢ়া হলো ভোট দিমটো বহুত আৰু ভোটাৰ আইডি হৈছে ক'ব পাহৰিছিলো ভোটাৰ আইডি আছে এইবাৰ আৰু মোৰ এইবাৰ ভোট দিম কাক বল ভোট দিম নকং দে সিক্ৰেট কথা ভাই তাৰ পিছত যেটো মোৰ বয়স হৈছে 19 বছৰ হ'ব আৰু এটা সিক্ৰেট কথা কাকো নকবি দে মোৰ জন্মদিন হৈছে 8 নৱেম্বৰ অৰ্থাৎ এই 8 নৱেম্বৰ সো উইশ কৰবা নাপাহৰিবি যাই ভিডিঅটো চাই আছা কিন্তু উইশ কৰবা নাপাহৰিবি 8 তাৰিখে বয়াবাম কিন্তু সো আকৌ প্ৰশ্ন এটা আহিছে পাকিস্তানৰ পৰা যে তোমাৰ ক্লোজ ফ্ৰেণ্ড মোৰ ক্লোজ ফ্ৰেণ্ড বহু কেইটাই আছে সো তথাপিতো ছোৱালী হিচাপত মই পাকিস্তানৰ নাম কম যে পাকিস্তানৰ মোৰ ভাল ফ্ৰেণ্ড হয় আৰু বহুত মোৰ লগত বহুত আগৰ পৰা ফ্ৰেণ্ডশিপ আছে আৰু লগতে মই পাকিস্তানৰ আৰু এটা প্ৰশ্ন সুধিছে যে তাই প্ৰশ্ন এটা সুধিছে যে তুমি এতিয়া ৰিলেশনশিপত আছা নেকি বা তোমাৰ এতিয়া গাৰ্লফ্ৰেণ্ড মোৰ কোনো ধৰণৰ গাৰ্লফ্ৰেণ্ড নাই সঁচা কৈছো আৰু বৰ্তমান মই একদম সিঙ্গল আছো আৰু একচুৱেলি পাকিস্তানৰ লগত মোৰ ৰেগুলাৰ কন্টেন্ট মানে ভাল মানে হেই নহয় একচুৱেলি মাজে মাজে খবৰ পাতি লয় আৰু মাজে মাজে কিন্তু সদায় কৰিব লাগে না খবৰ চবৰ ল'ব লাগে তো আৰু এটা আছে নাগাৰী এন্টাৰটেইনমেন্ট হে নাগাৰী এন্টাৰটেইনমেন্ট ৰহস্য ফাটিল কৰিবৰ কাৰণে আকৌ এটা ইমান ৰহস্যমূলক প্ৰশ্ন সুধি দিলে যে তুমি কন্টেন্টবোৰ ক'ত বিচাৰি পোৱা সিক্ৰেট কথা কাকো নকবি যাই টেকনিক্যাল ভিডিঅ' বনাই আছে মোৰ কন্টেন্ট দোকানে কি কৰো জানে নে যে কাকো নকবি কিন্তু একদম সিক্ৰেট একলে তোমাক কৈছো যাই ভিডিঅ'টো চাই আছে তাক কৈছো কিন্তু যে
মোৰ কন্টেন্ট কেনেকৈ পাওঁ যেতিয়া মই আমাৰ জীৱনত যিবিলাক ঘটনা ঘটিছে সেইবিলাক ঘটনা লক্ষ্য কৰো যেতিয়া সেইবিলাক ঘটনাৰ ওপৰত এটা প্ৰশ্ন উলিয়াব চেষ্টা কৰো ধৰক সেইদিনা মই গাখীৰৰ ওপৰত এটা প্ৰশ্ন ভাবিছো আৰু কোটা প্ৰশ্ন ভাবিছো যে গাখীৰ গৰম কৰিলে কিয় ওপৰলৈ উঠিছে বা গাখীৰ দাচা গৰম কৰিলে কিয় ওপৰলৈ উঠি আহে হেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মই ভাবিছো যে কলগেট কিহৰ পৰা বনায় প্লাষ্টিক কিহৰ পৰা বনায় এইবিলাক আহি আছে বহুত ইম্পৰ্টেন্ট ভিডিঅ'জ আহি আছে আৰু বহুত আসলে বহুত জানিবলগীয়া তথ্যৰ ওপৰত মই ভিডিঅ'জ আহি আছে নতুনকৈ যে LED লাইট কেনেকৈ বনায় ধৰক বিভিন্ন ধৰণৰ প্ৰশ্ন আমি সংগ্ৰহ কৰি আছো মই আৰু সেইবিলাকৰ ওপৰত ভিডিঅ' আহি আছে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়াই মনত আহে তেতিয়া মই কি কৰো আমাৰ যে মোবাইলত এটা নোটবুক বুলি এটা এপ থাকে প্ৰি ইনষ্টল থাকে তাতে মই লিখি থৈ দিওঁ প্ৰশ্নটো আৰু এইটো হৈছে মোৰ সিক্ৰেট যে তেতিয়া মই আজি লিখি থলো পাছত মনত উলিয়াই যে আজি এইটোৰ ওপৰত এটা ভিডিঅ' বনাম সেইটোৰ ওপৰত মই কেনেকৈ ভিডিঅ' বনাম যে ধৰক এটা প্ৰশ্ন উলিয়ালে ধৰক যে মই আজি ক'লো যে গাখীৰ গৰম কৰিলে কেনেকৈ ওপৰলৈ উঠে সেইটো প্ৰশ্ন উত্তৰ ক'ত পাম নিশ্চয় আমি ইউটিউবত চাম নাইবা গুগলত চাম বা কোনোবা টিচাৰ্ছ বা এনেকুৱা ধৰণৰ কাৰোবাৰ ইনফৰমেশ্যন মানে কালেক্ট কৰিম ময়ো জানি ল'ম আৰু আপোনালোককো জনাম সো আজিৰ এই Q&A ভিডিঅ'ৰ কাৰণে যিখিনি প্ৰশ্ন পাৰো যিমান সম্ভৱ মই তুলিব চেষ্টা কৰিছো যদি কাৰোবাৰ প্ৰশ্ন উত্তৰ মানে প্ৰশ্ন ৰৈ গৈছে তেনেহ'লে ভয় কৰিব লগা কথা নাই বা বেয়া নাপাব বেয়া পাব লগা কথা আছে কিন্তু যদি প্ৰশ্ন ৰৈ গৈছে পুনৰবাৰ প্ৰশ্ন কৰক কাৰণ Q&A ভিডিঅ' এইটো ভিডিঅ' শেষ নহয় মই আকৌ আহিবা যেহেতু 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 1 লাখ 2 লাখ 1 লাখ ভিডিঅ' আপলোড কৰিম সো 1 লাখ 2 লাখ 3 লাখ Q&A ভিডিঅ' আহি থাকিব সো আপোনালোকে প্ৰশ্ন কৰি যাওক মই উত্তৰ দি যাম যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ বন্ধু বান্ধৱীসকল জয় অসম টাটা বাই বাই